once a day that I would pray for you. I'd go and misbehave just so you'd notice too. Sneaking looks up and down from across the room. And damn, what a hell of a view. I feel good. Hello dosto, নমস্কাৰ আমি আজি আকৌ এটা নতুন ভিডিও উদ্দেশ্যৰে ওলাই আহিছো। আজি মোৰ এটো সেকেন্ড ভিডিও ইউটিউবৰ চেনেলৰ আৰু আজি আমি যাম আমাৰ ওচৰৰে লোকেল লাডাখত আৰু তাত গৈ আমি আপোনালোকক দেখাম আমাৰ লোকেল লাডাখখন কেনেকুৱা হয় আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখা পাব আৰু ভিউ আৰে বহুত মানে এক্সাইটেড হৈ আছো মই চাবৰ কাৰণে। আজি যাম ধুনীয়াকৈ দেখাম আপোনালোকে আগত চাইছে আকৌ চাওক ভাল লাগিব দে বল এইখন আমাৰ বসন্তীত যাম আজি গম পাইছানে দে উঠা বলি উঠা উঠা কি হ'ল তোৰা হ'ব নহ'ব মই যাম ব'ল ই নোৱাৰিলে এতিয়া মই যাম দিয়ক আমি যাবলৈ আৰম্ভ কৰিলোঁ এয়া আমাৰ এই বসন্তীত যাম গম পাইছে নহয় সকলো যাম ব'লক হয় ষ্টাৰ্ট নলয় দিয়ক হা ষ্টাৰ্ট নলয় নে বুলেট এই হৈ গ'ল ব'লক যাওঁ মোকো লৈ যা মোকো লৈ যা এই আমি ওলালোঁ লোকেল দেখা হ'লে আমাৰ চিনেৰীবিলাক চাওক এই চাইডত খেতি পথাৰ অকণমান দেখা খেতি পথাৰ দেখা এয়া দেখিছে খেতি পথাৰ এতিয়া ৰাস্তা দেখা এইটো ৰাস্তাৰে আমি গৈ থাকিম এতিয়া ধুনীয়াকৈ পামগৈ আৰু বেছি দূৰ নাই মাত্ৰ আৰু 13-14 কিলোমিটাৰ আছে আৰু এই পাহাৰখন চাওক এই পাহাৰখন দেখিছে এই সেইখনৰ ওচৰতে যাওঁ আমি দেখিছে নহয় অলপ জুম কৰি দিয়ে এইখন পাহাৰ দেখিছে নহয় এই গছ আহি গ'ল আৰু নহয় এই পাহাৰখন আপোনালোকক আমি ওচৰৰ পৰা দেখাম তলৰ পৰা দেখাম গাইজ বৰ্তমান আমাৰ বাইকৰ তেল শেষ হৈছে এতিয়া তেল ভৰাব লাগিব পলি পইচা দে আৰে মোৰ তাত পইচা নাই একো নাই মই ভৰাম এয়া শেষ এই জাটকা মাৰিছে এইখন দোকানতে ভৰাম এইখন দোকানখন দেখাই দে এপাক এইখন দোকানতে ভৰাম খোলা তেল ডিপু আমাৰ ইয়াত সেই দোকান গৈছে দোকানৰ পৰা তেল আনিব আৰু সেই দোকানীৰ লগত কি কৈ আছে সি জানে আৰু এয়া দেখিছে আহি গ'ল গোটেইখন পানী দি আখালি লওঁ নহ'লে হৈ যাব আকৌ ওলালোঁ বাইক লৈ তেল চেল ভৰাই পেলাই আৰু গৈ আছোঁ আমি কঠীয়াতলি পাওঁ আৰু কঠীয়াতলি চিনি নাপায় যদি নামটো শুনি লওক কঠীয়াতলি আমি মৰমতে চাৰিআলি বুলি কওঁ আমি চাৰিআলি উপস্থিত হৈ গ'লোঁ এখন এখন হোটেল হয় তো আমি এতিয়া গৈ আছোঁ আৰু আমি চিধা ৰাস্তাত যাম কিন্তু লগৰ এটাক তাকো উঠাই আনোগৈ সিও যাব বুলি কৈছে তাকো লৈ যাম চিধা ৰাস্তাত দেখিছে নহয় কিন্তু আমি এইফালে এইটো ৰাস্তাত যাম কিন্তু আমি লগৰটোক আনিবৰ কাৰণে এইটো ৰাস্তা ল'ব লগা হৈছে এয়া চাহ পৰা আমি পাই গ'লোহি তাৰ ঘৰ তাকো লৈ যাম বুলি আহিছোঁ এইটোৱে তাৰ ঘৰ ঐ ওলাই ই আহিব এতিয়া তাৰপিছত গৈ থাকিম আৰু এইটো দেখিব পাইছে প্ৰায় আধা ঘণ্টা ৰখিছোঁ তাৰ কাৰণে আধা ঘণ্টাৰ মূৰত সি ওলাই আহিছে কিবা এটা কৈ দিয়ক আমাৰ নিউ বুলক এই আহিছে আধা ঘণ্টা পাছত আহিছে এতিয়া এওঁক লৈ পেলাই আমি এতিয়া ধুনীয়াকৈ আকৌ আগৰ জেগালৈ যাম বলক আমি আকৌ ষ্টাৰ্ট কৰিছোঁ আমাৰ জাৰ্ণি বৰ্তমান ল'লোঁ এটাক এতিয়া গৈ আছোঁ ধুনীয়াকৈ এতিয়া আমি মেইন ৰোডত আছোঁ মেইন ৰোডৰ পৰা আমি লাহে লাহে গৈ আছোঁ অলপ স্পীডে গৈ আছোঁ বাৰু এয়া দেখিছে কি ধুনীয়া ৰাস্তা এয়া ৰাস্তাবিলাক দেখিছে বৰ একদম ধুনীয়া একদম ব্ৰহ্মপুত্ৰ পাৰ হৈ আছোঁ আমি এতিয়া ব্ৰহ্মপুত্ৰ পাৰ হৈ আছোঁ শৰাইঘাটৰ দলং দি এই কেলা ভাল নেকি ব্ৰহ্মপুত্ৰ এখন কপিলি একেলগে ইয়াত জইন আছে কপিলি এয়া দেখিছে আপোনাৰ অমিত্ৰ এতিয়া লোকেল লাডাখ গৈ আছোঁ আপোনাৰ মন্তব্যটো কওক তাত গৈ কেনেকুৱা লাগিব দেখা পাছত ন আমি আকৌ ৰখিলোঁ কাৰণটো আমাৰ আকৌ এজনে কল কৰিছে যে সিও যাব লগত তাৰ কাৰণে ৰখি আছোঁ ইয়াত অলপ টাইম ৰখিম সি অহালৈকে ৰখিম প্ৰায় 1 ঘণ্টা পাছত সি আহিছে সেইটো টমটমখনৰ বেক চাইডে আছে ভালকৈ চাওক অলপ জুম কৰি দেখাই দিছোঁ এইটো দেখিছে এইটো দেখিব পাইছে সি কৈছে 5 মিনিটত আহিবলৈ 1 ঘণ্টা লগাইছে 1 ঘণ্টা লগাইছে 5 মিনিটত আহিম বুলি কয় লাষ্ট কৰিছে এতিয়া লাষ্ট কৰিছে দিয়ক গৈ থাকোঁ এতিয়া আকৌ ষ্টাৰ্ট কৰোঁ আমাৰ জাৰ্ণি দে আমি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আমাৰ বাইকখন কিক মতে লেট হৈ গ'ল সেইকেইটা আগত গুচি গ'লগৈ এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এইখন পাহাৰখন ওচৰ পাই গ'লোঁ চাই লওক এইখন পাহাৰখন ওচৰ পালোহি পাহাৰখনত গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাব দেই একদম ধুনীয়া জেগা এটা পাই যাব এতিয়া এইটো চাব পাৰিছে কন্দলি টি ষ্টেট এইফালে কন্দলি যাব পাৰে এইটো ৰাস্তাটো
দাৰ্জিলিঙৰ হিৰো ৱাও এইয়া চাওক আমাৰ অসমৰ বিখ্যাত চাহপাতৰ বাগান ইয়াত দেখিছে নহয় আপোনালোকে চাহপাত কিনি খায় আমাক কিনি খোৱা দৰকাৰ নাই আমি ইয়াত আহিম আৰু ছিঙিম আৰু ঘৰত লৈ যাম আৰামত খাম এইফালেও আছে এইফালেও দেখা ইয়াত দেখিছে চাহপাতৰ বাগান যিমান চাহপাত লাগে ইয়াত আহিব আৰু লৈ যাব টকা দিব খালি বাৰু গৈ থাকোঁ ইয়াতে অকণমান এতিয়া জিৰণি পৰ্ব মানে দোকানৰ পৰা কিবা খোৱা বস্তু অলপ লৈ আহক তাত গৈ অকণমান 1 টকা নাই ভাই ভিখাৰী মই এতিয়া আকৌ ষ্টাৰ্ট যাওঁনি ইহঁতকেইটা গ'ল আৰু এইখন বসন্তী মানে কিক মাৰিব লাগে তো আৰে কিয় একো নাই ভিডিঅ' এইবিলাক একো নহয় এই ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি আকৌ লোকেল লাডাখ বুলি গমন কৰোঁ ব'লা এইটো আমি পালোহি চাওক সিহঁতি সোমাই গৈছে এইটো ৰাস্তা দিয়ে সোমাই যায় আপোনালোকে কেতিয়াবা এইটো ৰাস্তা চাই লওক এই ওচৰত জিৰণি চোৱা এটা আছে সেইফালে সোমাই যাব ধুনীয়াকৈ ৰাস্তা বহুত বেয়া হয় উপায় নাই ভাল বস্তু চাব হ'লে বেয়া যি যাবই লাগিব এইটো ৰাস্তাত গৈ থাকিব লাগিব এইটো আপোনাৰ মাটিৰ ৰাস্তা হয় গৈ থাকোঁ আৰু দেখাই থাকোঁ এইয়া চাওক আপোনালোকক কোৱা পাহাৰখন পাই গ'লোহি আমি পাহাৰৰ ওচৰত আৰু আমি এতিয়া এইফালেদি সোমাই যাম এইয়া চাওক আমাৰ লোকেল লাডাখত আমি এণ্ট্ৰি কৰিম আৰু এয়া চাব পাৰিছে ৰাস্তা কিমান ধুনীয়া ৰাস্তাই গৈ আছোঁ আৰু পামগৈ কিন্তু নাজাৰাটো ক'ব লাগিব দেই বহুত ধুনীয়া একদম এটা প্ৰাকৃতিক সৌন্দৰ্য এয়া সাগৰ দি পেলাই পাৰ হ'ব লাগিব বৰষুণৰ কাৰণে হৈছে নহ'লে এনেই ভালেই বহুত ধুনীয়া হয় জেগাটো প্ৰকাণ্ড মহাসাগৰ পাৰ হ'ব লাগিব এইয়া আমি এণ্ট্ৰি মাৰি দিলোঁ লোকেল লাডাখত এইখনে হৈছে লোকেল লাডাখ আপোনালোকক কেতিয়াবা কৈ থকা লোকেল লাডাখখন হৈছে এইখনে আৰু এইখন পাহাৰখন চাওক আপোনালোকক দেখাম বুলি কোৱা পাহাৰখন আমি পাহাৰৰ তলত আহি গ'লোঁ দেখিছে নহয় এতিয়া আপোনালোকক দেখাই আছোঁ মই ইয়াত চাওক পাথৰ আছে ডাঙৰ পাথৰ ইমানো ডাঙৰ নহয় অলপ ডাঙৰ তলত পানী আৰু এই চাইডে এইবোৰ চাওক নিজৰা গছ গছনি ইমান ডাঙৰ গছ গছনি নাই সৰু সৰুৱে গছ গছনিবোৰ পাহাৰত ডাঙৰ গছ আছে ইয়াত ইমান ডাঙৰ গছ নাই আৰু এই জুৰিটোত পানী যায় অলপ যায় এই জুৰিত পানী বেছি নাযায় মানে বৰষুণ দিনতো বেছি পানী নাযায় সেইটো কাৰণে পানী কমে আৰু ইয়াত আৰু এইবিলাক মানুহ দেখিব পাইছে এই মানুহবিলাকে ইয়াত পাথৰ ভাঙি আৰু ঘৰলৈ লৈ যায় চাগে বেচে ঘৰ বনাই কিবা কৰে আৰু দেখিছে নহয় আপোনালোকক আৰু আগলৈ দেখাই আছোঁ আমি চাই থাকক আৰু অলপ আগত গৈ আমি ৰখিম আৰু আপোনালোকক ভালকৈ দেখাই আছোঁ এয়া আমি আহি পাই গ'লোহি আৰু দেখিব পাইছে কি বঢ়িয়া একদম প্ৰাকৃতিক সৌন্দৰ্য এটা নাজাৰা চিপছ লৈ আহিছে দুটামান চিপছ আছে পানী বটলটো দেখাই দিয়া আৰু আমি উপস্থিত হ'লোহি আৰু এইফালে চাহ পাই এইফালে ফটোগ্ৰাফিক চলি আছে তেওঁ এটাৰ পৰা এটা ফটো উঠি আছে তেওঁ এখনো পচন্দ ফটো নহয় আপোনাৰ ফটো পচন্দ কিয় নহয় কওকচোন আপোনাক কিবা কথা এষাৰ কওক একো নকয় অন্ধকাৰ আহিছে ক'লা মলা দেখিছে ইয়াতো ভাল অহা নাই আৰু এওঁ খুৱাই ব্যস্ত কি খাই আছে নহয় কুৰকুৰি নহয় এইটো ভালকৈ চাওক এইটো তেৰেমেৰে খাই আছে তেওঁলোকে এতিয়া আমি পালোহি জেগাটোকো উপস্থিত এইটো চাই লওক ধুনীয়াকৈ
তো গাইজ আমি পাই গ'লো বৰ্তমান লোকেল লাডাখ চাব পাৰে বহুত ৰ'দ দি আছে ৰ'দ থাকিব পৰা নাই সেইকাৰণে একদম গৰমত থাকিব পৰা নাই আপোনালোকক দেখাই আছোঁ এইটো চাওক লোকেল লাডাখৰ ভিউ কি ধুনীয়া ভিউ এটাত আহিছোঁ আমি বৰ্তমান পাইছোঁ লোকেল লাডাখ যদি বিশ্বাস হয় আপোনালোকক দেখাই দিছোঁ ৰ'দ বহুত দি আছে ৰ'দত তেওঁ চাওক ক'ত লৈ আছে চাহ দেখিছে নহয় ইয়াত চাওক মেপত চাব পাৰে লোকেল লাডাখ ৰহক দেখাব নালাগে চাব পাৰে লিখা আছে চাৰ্ট দেখাই আছোঁ অলপ আপোনালোকক এইখন চাওক লোকেল লাডাখ এই চাওক লোকেল লাডাখত আছোঁ আমি এওঁ বৰ্তমান মাউণ্টেইন ৰাইডাৰ বনিব এওঁ পাছে মই গৈ আছোঁ এয়া দেখিছে তেওঁ ব্ৰহ্মপুত্ৰ পাৰ কৰাই দিলে নিজৰ বাহনখনক আহিছোঁ কি ধুনীয়া লোকেল লাডাখত পানী আছে ইয়াত মজা ঘূৰিছে তেওঁ মজা ঘূৰিছে এয়া আপোনালোকৰ 360 পাক এটা দেখাই দিলোঁ আৰু দিয়ক চাই লওক এক পাক সম্পূৰ্ণকৈ ঘূৰাই দেখাই দিছোঁ গোটেই দৃশ্যটো চাই লওক ধুনীয়াকৈ চাই লওক এতিয়া আমি পালোহি এইখন জেগাটো দেখিলে এতিয়া আমি ওপৰত যাম সেই ওপৰলৈ যাম তাত দেখাম গৈ তাত গাড়ী মটৰ গৈছে বাইক যাব পাৰে আমি চাম এতিয়া যাম আহক আপোনাকো লৈ যাম কাৰণ কেমেৰাটো লাগিব নহয় অকলে গৈ লাভ নহয় তেওঁ উঠক আৰু বলক আমি গৈছোঁ আপোনালোকক দেখাম আগত গৈ আছোঁ ওপৰলৈ যোৱাৰ চেষ্টা কৰিম আমি কেমেৰাটো অকণ তললৈ ধৰিব ইয়াত দেখিছে বহুত কষ্টমত যাব লাগিব ৰাস্তা বহুতেই বেয়া চাওঁ আপোনালোকক দেখাব পাৰোঁনে নোৱাৰোঁ কিমান ওপৰলৈকে দেখাব পাৰোঁ ইয়াত দেখিছে পাথৰ দেখিছে পাথৰ ইয়াত কিমান পাথৰ লাগে লৈ যাব আপোনালোকে ঘৰ বনাব পাৰিব পাথৰ দিয়াৰ পৰা আগতে ইয়াত মানুহ চানুহ নাছিলে একদম খালী জেগা আছিলে এতিয়া ইয়াত মানুহে আহি বিজনেছ কৰা ষ্টাৰ্ট কৰি দিলে এইখন চাওক গাড়ী এইটো ৰাস্তা দেখিছে নহয় লোকেল লাডাখৰ ৰাস্তা আৰু অৰিজিনেল লাডাখৰ ইয়াতকৈ ভালে হ'ব ৰাস্তা চাগে আমিতো আপোনালোক বহুত দূৰলৈকে আহি গ'লোঁ এইটো চাওক ৰাস্তা দেখিছে নহয় আপোনালোকে মই যে চলাই আছোঁ বাইকখন যিমান কষ্টকৈ চলাই আছোঁ আপোনালোকে ভিডিঅ'ত চাই গম পোৱা নাই কিমান কষ্ট হৈছে বাইক চলোৱাত বহুত কষ্ট কৰি বাইক চলাই আছোঁ কাৰণ বেলেগ বাইক হ'লে নাহিলে হয় এখন আমাৰ মজবুত বাইক কাৰণে আহি গৈছে নাই আৰু বাইক নিব নোৱাৰি আৰু নাযাওঁ এতিয়া অলপ খোজকাঢ়িয়ে যাম বাইকখন থ'লোঁ সেইখনতে তো আমি এতিয়া গৈ আছোঁ ওপৰলৈ যিমান পাৰোঁ ওপৰতে দেখাই থাকিম আপোনালোকক বাইক তাতে থৈ আহিছোঁ এইখন বাইক চাই লওক বাইক তাতে থৈ আহিছোঁ আমি গৈ আছোঁ একো নাই বুজিছে আৰু আগত একো নাই আৰু আগত নোৱাৰে আৰু নাই আৰু একো যাওঁগৈ বুজিছে মই এতিয়া উভতি গৈ আছোঁ হৈ গ'ল শেষ আৰু ৰাস্তাত একো নাই আৰু এতিয়া যাওঁগৈ উভতি আৰু আমাৰ চোতাদন ই এতিয়া বাইক চলাম বুলি কৈছে কথা বতৰা নাই মই বাইক চলাম চাবি দে গৈ ই বাইক চলাব বোলে ই বোলে বাইক চলায় মই বাইক চলাম ডাং আৰু ডাং হৈছে হ'ল এতিয়া মই চলাম চলালোঁ দেখিছে নহয় এটা কিকতে ষ্টাৰ্ট দিম এবাৰ তেখেতে বোলে কৈছে এটা কিকত ষ্টাৰ্ট দিব কিন্তু এইখন বুলেট নহয় ট্ৰেক্টৰহে হৈ গ'ল এতিয়া আমি গৈ থাকোঁ এতিয়া বাই বাই হ'ল আজি আমি এইকণে ব্লগ বনালোঁ মানে ব্লগ বুলিয়ে ক'ব ঘূৰিব আহিলোঁ জেগা বনাই দিলোঁ দেখালোঁ আমাৰ ওচৰে পাঁজৰে জেগা তেওঁক ধুনীয়াকৈ দেখাই দিলোঁ চালে ৰাস্তাটো যদি নাইকিয়া নহয় লোকেল লাডাখ বা হেভেন হিল কি নামটো কি আছিলে লোকেল লাডাখ হেভেন হিল হেভেন হিল বুলি মাৰিব হেভেন হিল বা লোকেল লাডাখ মাৰিব নেটত পাই যাব মানে মেপত পাই যাব আৰামত আহিব চাব ধুনীয়াকৈ জেগা পিকনিক খাব পাৰিব ধুনীয়াকৈ বনভোজ খাব আৰু ধুনীয়াকৈ ঘৰলৈ যাব খাই বৈ এতিয়া আমিও যাওঁ ঘৰলৈ টাটা বাই বাই আকৌ বেলেগ এটা ব্লগত লগ পাই আছোঁ